নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দ্য এডুকেটেড কোচ। তো আজি আমি আলোচনা কৰিম আছাম পুলিচৰ ছাব ইন্সপেক্টৰ প্ৰিভিয়াছ ইয়েৰৰ এখন কুৱেশ্যন পেপাৰৰ কেইটামান কুৱেশ্যন যিকেইটা ভেৰি ইম্পৰ্টেণ্ট ফৰ আছাম পুলিচ ছাব ইন্সপেক্টৰ, আছাম পুলিচ ABUB উইথ ADRE 2.0। তো 2020 চনৰ পেপাৰ এখন আপোনালোকলৈ মই কেইটামান পিক কুৱেশ্যন, যিকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সেইকেইটা কুৱেশ্যন পিক কৰিছোঁ। তো নেক্সট এনেদৰে আপোনালোকৰ বাবে ছিৰিজ ৱাইজত মই আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ মোৰ তাত আছে, তো সেইখন মই আগবঢ়াম কমপ্লিট 100টা কুৱেশ্যন 2020 চন আৰু 2022 চনৰ টোটেল 200 MCQ মই আপোনালোকৰ বাবে আগবঢ়াম ছিৰিজ ৱাইজত। তো আজি এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। ফাৰ্ষ্ট কুৱেশ্যন, নাবাৰ্ড ফুল ফৰ্ম। নাবাৰ্ডৰ ফুল ফৰ্ম নাবাৰ্ড কি এইটো জানিব লাগিব ফাৰ্ষ্ট টাইম। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, এইটো হ'ল নাবাৰ্ডৰ ফুল ফৰ্ম। নাবাৰ্ড ৱাজ এষ্টাব্লিছ অন ৰিকমেণ্ডেশ্যন অফ বি শিৱৰামন কমিটি। চৰি, তো এইখন হ'ল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। এই অনুষ্ঠানটো আপোনাৰ ফৰ্মেশ্যন হৈছিলে 12 জুলাই 1982। তো এইটো জানিব লাগিব, 12 জুলাই 1982। ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই আৰু প্ৰেজেণ্ট চেয়াৰমেন হ'ল শ্ৰী সাজি KV, যিজনে 2 জানুৱাৰী অৰ্থাৎ 2 জানুৱাৰী 2023ত তেওঁৰ আসনত বহিছিলে। তো ইয়াৰে ফাৰ্ষ্ট যোন চেয়াৰমেন আছিলে তেওঁৰ নাম হ'ল গোবিন্দা ৰাজুলু। অ'কে, গোবিন্দা ৰাজুলু। তো এয়া আছিল নাবাৰ্ডৰ ওপৰত কুৱেশ্যন। আপোনালোকে চাই ল'ব নাবাৰ্ড কি, আপোনাৰ গুগল চাৰ্চ কৰিলে পাই যাব। তো নেক্সট কুৱেশ্যন আছে আছাম পুলিচ ছাব ইন্সপেক্টৰৰ দ্বিতীয় কুৱেশ্যনটো, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি। আপোনালোকে ভাবিব পাৰে ইমান সহজ কুৱেশ্যন কিয় দিছে। ঠিক আছে, এটা কুৱেশ্যনৰ পেপাৰৰ লেভেলটো এডজাষ্ট কৰিবৰ কাৰণে আপোনাৰ কিছুমান মডাৰেট লেভেল, কিছুমান ধৰক আপোনাৰ ল' লেভেল এনেকুৱা কুৱেশ্যন আপোনালোকৰ বাবে আগবঢ়ায়। তো আজি ছেকেণ্ড কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি। তো কোচ বংশৰ প্ৰথমজন ৰজা হ'ল বিশ্বসিংহ, তেওঁক আপোনালোকে সকলোৱে জানে এইটো কুৱেশ্যন। দ্বিতীয়জন হ'ল নৰনাৰায়ণ, বিশ্বসিংহৰ পুতেক নৰনাৰায়ণ, আৰু তেখেতৰ ভায়েক আছিলে শুক্লধ্বজ, মানে আমাৰ যিজন চিলাৰায়। তো বীৰ চিলাৰায় দিৱস পালন কৰা হয়। তো ইয়াৰে চিলাৰায় হৈছে নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিলে। তো লিড কৰিছিলে তেওঁ নৰনাৰায়ণৰ যিটো আৰ্মি আছিলে, তো এই আৰ্মিটো গোটেইটো লিড কৰিছিলে চিলাৰায়ে। তো শেষ ৰজা আছিলে পৰীক্ষিত নাৰায়ণ, যিজন আমাৰ যেতিয়া আপোনাৰ ডিভিজন ইনটু কোচ হাজো এণ্ড কোচ বিহাৰ 1587ত হৈছিলে। তো এই টাইমত যিজন আমাৰ পৰীক্ষিত নাৰায়ণ তেখেত আছিলে কোচৰ শেষ ৰজা। তো তেওঁলোকৰ মাজত ভাগ কৰি দিছিলে টোটেল হেৰিখন কোচ হাজো আৰু কোচ বিহাৰ হিচাপে 1587ত। তো এইটো আছিলে। আৰু ইয়াতে এটা কুৱেশ্যন আহিব পাৰে যে শ্ৰেষ্ঠ ৰজা কোন। শ্ৰেষ্ঠ ৰজা হ'ল নৰনাৰায়ণ, আৰু শেষ ৰজা কোন বুলি ক'লে পৰীক্ষিত নাৰায়ণ। ইয়াৰে বহুতে এইটো টাইম বিশ্বসিংহৰ দিনৰ পৰা আদি কৰি লাষ্ট আপোনাৰ পৰীক্ষিত নাৰায়ণৰ দিনত কোচ বংশৰ সময়ত বহুতো আপগ্ৰেডেশ্যন আহিছিলে কোচ ডাইনেষ্টিটো। তো কেনেকুৱা ধৰণৰ ইয়াতে কি হৈছিলে কি নাই হোৱা এইখিনি আপোনালোকে ডিটেইলছ কোচ ডাইনেষ্টিটো ভালকৈ পঢ়িলে আপোনালোকে গম পাব। ঠিক আছে, নেক্সট থাৰ্ড কুৱেশ্যন, হুৱেন হিউমেন ৰাইটছ ডে চেলিব্ৰেটেড। তো এইটোৰ কুৱেশ্যনটো হৈছে 10 ডিচেম্বৰ 1948ত আপোনাৰ এইটো ফৰ্মেশ্যন হৈছিলে হিউমেন ৰাইটছ ডেটো। তো ইয়াৰে 2023 যিটো থিম হয় এইটো হ'ল ফ্ৰীডম, ইকুৱেলিটি এণ্ড জাষ্টিছ ফৰ অল। এইটো একচুৱেলি মই অলপ কনফিউজ আছোঁ, আপোনালোকে কনফাৰ্ম কৰি আপোনালোকে জনাই দিছোঁ, কমেণ্টত দিব 23ৰ থিম এইটো হয় নে নহয়, মই অলপ কনফিউজ আছোঁ বস্তুটোত। তো নেক্সট কুৱেশ্যন, আছাম পুলিচৰ ছাব ইন্সপেক্টৰ 4 নম্বৰ কুৱেশ্যনটো, চৰাইঘাট বেটেল কেতিয়া হৈছিলে। এইটো আপোনালোকৰ কমন কুৱেশ্যন, সকলোৱে জানে 1671ত। কুৱেশ্যনটো তেনেকৈ আহিব পাৰে যে চৰাইঘাট বেটেল হৈছিলে কাৰ মাজত, আহোম আৰু মোগলৰ মাজত। ঠিক আছে, দ্য বেটেল অফ চৰাইঘাট ৱাজ নাভেল বেটেল, মানে নাভেল বেটেল নহয়, এখন হ'ল নৌকা যুদ্ধ। তো ফ'ট ইন 1671 বিটুইন দ্য মোগল এম্পায়াৰ লিড বাই ৰাম সিংহ। য়েছ, এইটো ভেৰি ইম্পৰ্টেণ্ট। মোগলৰ কোনে লিড কৰিছিলে, মোগলৰ হৈ কোনে লিড কৰিছিলে, ৰাম সিংহ। তেওঁ আছিলে মোগলৰ আৰ্মিৰ লিডাৰ। আৰু যিজন আমাৰ আহোমৰ লিডাৰ আছিলে তেওঁ হ'ল আমাৰ সকলোৰে অসম বুৰঞ্জীৰ গৌৰৱ লাচিত বৰফুকন। তো সেয়াই, এইটো ব্ৰহ্মপুত্ৰৰ ওপৰত হৈছিলে হেৰিখন যুদ্ধখন। তো এতিয়া বৰ্তমান এইটো গুৱাহাটীত অৱস্থিত। তো চৰাইঘাট বেটেলৰ ওপৰত আপোনালোকে ডিটেইলছত চাই ল'ব একবাৰ, কুৱেশ্যন কেইবাটাও আছে, আহিব পাৰে। নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছ পালা ডাইনেষ্টি। পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে। পাল বংশ প্ৰতিষ্ঠা কৰিছিলে ব্ৰহ্মপাল। তো এই কুৱেশ্যনটো প্ৰায় দেখা যায় ব্ৰহ্মপালে পাল বংশটো প্ৰতিষ্ঠা কৰিছিলে। এতিয়া মই এইটোত এটা কথা কৈ যাওঁ যে আপোনালোকে যিখিনি বংশ আছে, যিখিনি ডাইনেষ্টি আছে, তো সেই ডাইনেষ্টিখিনিৰ যিজন এষ্টাব্লিছাৰ আৰু যিজন আপোনাৰ শ্ৰেষ্ঠ ৰজা, যিজন শেষ ৰজা, বা কোনোবা এনেকুৱা ৰজা যি আছে যি আপোনাৰ
হেৰি কৰিছে, কিবা স্পেচিয়েল মনুমেণ্টছ আনিছিলে, কিবা পাইক পথা আনিছিলে, পাইক ছিষ্টেম, এনেকুৱা বস্তুবোৰ অলপ চাবচোন। এই বস্তুখিনি আপোনালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট। হুইচ ইজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া? তো ইণ্ডিয়াৰ প্ৰথম নিউজ পেপাৰ কি আছিলে? তো এইটো কুৱেশ্যন আহি থাকে প্ৰায়, বেংগল গেজেট। বেংগল গেজেট ৱাজ দ্য টাইটেল অফ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া, পাব্লিছ অন জানুৱাৰী 29, 1780। বাবৰে, কিমান দিনৰ আগতে এখন নিউজ পেপাৰ ওলাইছিলে, যিটো টাইমত আমাৰ ভাৰতবৰ্ষে স্বাধীনেই হোৱা নাছিলে। তো তাৰ আগত মানে তাৰ এটা দশকৰ আগত, প্ৰায় এটা দশকৰ আগত, তো মোৰ দেন 1 দশকৰ আগত আপোনাৰ আমাৰ এইখন পেপাৰ ইণ্ডিয়াত নিউজ পেপাৰ, ফাৰ্ষ্ট নিউজ পেপাৰ হিচাপে ইণ্ডিয়াৰ মানুহে পাইছিলে। তো ইয়াৰে ফটো এটা মই আপোনাক ছাইডত লগাই দিছোঁ, চাই ল'ব বস্তুটো, ঠিক আছে। অ'কে, ভেৰি ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন কমন কুৱেশ্যন, কনফিউজিং হয়। এইটো কুৱেশ্যনটো আপোনালোকৰ এনেকৈ ষ্ট্ৰেইট নাহে ডাইৰেক্ট। হাউ মেনি টাইমছ গান্ধীজী ভিজিট ইন আছাম? গান্ধীজী আপোনাৰ ভিজিট কৰিছিলে টোটেল 4বাৰ। ফাৰ্ষ্ট আছিলে 1921, 1926, 1934, 1946। কিন্তু কুৱেশ্যনটো এনেকৈ নাহিব। কুৱেশ্যনটো আহিব ইয়াৰে ধৰক গান্ধীজীয়ে কোনটো ইয়েৰত আপোনাৰ অসম ভিজিট কৰিছিলে। তো চনটো ইয়াৰে আপোনাৰ কোনোবা এটা চন নিদিব তাতে। গোটেইকেইটা চন, 3টা চন দিব, এটা চন ভুলকৈ দিব। সেই ভুল চনটো উলিয়াব লাগিব, কাৰণ এইকেইটাটো কমন, চবেই বুজি পাব না বস্তুটো। তো হু ইন্ট্ৰডিউচ পাইক ছিষ্টেম? পাইক ছিষ্টেমৰ ওপৰত কুৱেশ্যন মই কৈছিলোঁ অলপ আগত, পাইক ছিষ্টেমৰ ওপৰত কুৱেশ্যন আহি যায়। তো পাইক ছিষ্টেমটো হ'ল এই বস্তুটো আপোনালোকৰ ইমপ্লিমেণ্ট কৰিছিলে মোমাই তামুলী বৰবৰুৱা, আমাৰ আহোমৰ এজন ইম্পৰ্টেণ্ট মোমাই তামুলী বৰবৰুৱা। তেখেত বৰবৰুৱা হিচাপে তেখেত প্ৰথম আছিলে, মোমাই তামুলী বৰবৰুৱা, যিটো আপোনাৰ প্ৰতাপ সিংহৰ দিনত হৈছিলে পাইক ছিষ্টেমটো। তো ঠিক আছে, নেক্সট আহিলে হুদুম পূজা হুদুম পূজা কিহৰ হয় পূজাটো, আৰু কোন ডিষ্ট্ৰিক্টত বিশেষকৈ পাতে? তো হুদুম পূজা পাতে গোৱালপাৰাত। হুদুম পূজা চেলিব্ৰেটেড বাই কোচ ৰাজবংশী পিপল, মানে কোচ ৰাজবংশীৰ যিসকল কমিউনিটিৰ লোক আছে, তেওঁলোকে এই হুদুম পূজাটো গোৱালপাৰাত অনুষ্ঠিত কৰে। তো এইটো আছিলে আপোনালোকৰ 9 নম্বৰ কুৱেশ্যন। এতিয়া আহিলে লাষ্ট 10 নম্বৰ কুৱেশ্যন, লতা কটা ৱাৰ ফুট বিটুইন। এনচাৰটো আপোনালোকৰ বাবে এৰিলোঁ মই, আপোনালোকে কমেণ্টত দিব মোক লতা কটাৰ ৰণ কাৰ মাজত হৈছিলে আৰু কোন চনত হৈছিলে। এই দুটা কুৱেশ্যনৰ এনচাৰটো আপোনালোকে মোক দিব। মই কমেণ্টছ, আপোনালোকৰ কমেণ্ট চাই ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম। তো আজিলৈ ভিডিঅ'টো বাই বাই। নেক্সট পাৰ্ট আহি আছে, আৰু 10-15টা ভিডিঅ' যিমানটো পাৰোঁ মই সিমানটো ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম। ময়ো যথেষ্ট ব্যস্ত, যিহেতু ডিউটিৰ পাছত আপোনালোকৰ বাবে সময় উলিয়াই ভিডিঅ'বোৰ দিওঁ। তো আপোনালোকে ভিডিঅ'বোৰ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই, গুড নাইট, হেভ এ নাইচ ডে, থেংক ইউ।